নিষিদ্ধ হৈ পৰাৰ লগে লগে বৃদ্ধি পাইছে বাঁহৰ অৰ্গেনিক বটলৰ চাহিদা দেশ বিদেশত খ্যাতি অৰ্জন কৰা বিশ্বনাথৰ ধৃতিমান বৰাৰ বাঁহৰ বটলৰ চাহিদাও দুগুণে বৃদ্ধি পাইছে শেহতীয়াকৈ বহু হাজাৰ বটলৰ অৰ্ডাৰ লাভ কৰিছে ধৃতিমানে অধিক জনাব এই সন্দৰ্ভত আমাৰ বিশ্বনাথৰ সাংবাদিক হেমন্ত শইকীয়াই আজিৰ পৰা দেশত যে ওৱান টাইম ইউজ প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আৰু ইয়াৰ লগে লগে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আৰু ইয়াৰ ফলত বিশ্বনাথ চাৰিআলিৰ ধৃতিমান বৰা নামৰ যিজন যুৱকে বাঁহৰ অৰ্গেনিক বটল বনাই ইতিমধ্যেই আন্তৰ্জাতিক পৰ্যায়ত তেওঁ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰ লগে লগে তেওঁ যি বাঁহৰ অৰ্গেনিক বটল বনোৱাৰ যি কাৰখানা যি উদ্যোগ সেই উদ্যোগতো যথেষ্ট দেখা গৈছে যে যথেষ্ট ব্যস্ততা বৃদ্ধি হৈছে ধৃতিমান বৰাৰ ব্যস্ততা বৃদ্ধি আৰু এয়া আমি ধৃতিমান বৰাৰ যি উদ্যোগ বাঁহৰ বটল নিৰ্মাণৰ যি উদ্যোগ সেই উদ্যোগৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ তেওঁৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ ভীষণ ব্যস্ত পৰিলক্ষিত হৈছে কাৰণ আজিৰ পৰা দেশত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে যি প্লাষ্টিকৰ যি ব্যৱহাৰ্য সামগ্ৰী আৰু প্লাষ্টিকৰ যি বটল নিষিদ্ধ কৰা হৈছে আৰু ইয়াৰ ফলত ধৃতিমান বৰাৰ যথেষ্ট যি বাঁহৰ বটলৰ চাহিদা বহু গুণে বৃদ্ধি হৈছে তাৰ পাছত শান্তনে প্ৰথমতে ধৃতিমান বৰাৰ সেই বাঁহৰ অৰ্গেনিক যিখন বটল আছে পূৰ্বতে নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাইছিলোঁ সেই যি বটল সেয়া আপোনালোকক আমি প্ৰথমতে দেখুৱাই লৈছোঁ আৰু আমি ধৃতিমান বৰাৰ সৈতে আমি কথা পাতিবলৈ আমি চেষ্টা কৰিম যে যি বাঁহৰ বটল বনাই ইতিমধ্যে আপুনি যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল আন্তৰ্জাতিক পৰ্যায়তো আজিৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যে প্লাষ্টিকৰ বটল এতিয়া কেনেকুৱা লাগিছে আপোনাৰ এইটো এটা মোৰ ড্ৰিম আছিলে আজি 1.5 বছৰ আগৰ পৰাই মই এইটো প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ আৰু মই বাহিৰত দেখিছিলোঁ প্লাষ্টিক সকলৰ কিছুমান মেটেৰিয়েল দি পেলাই হেৰি কৰিছিলে মই ভাবিছিলোঁ যে অসমত আমি যদি বাঁহেৰে এটা যদি বটল প্ৰস্তুত কৰোঁ তেতিয়াহ'লে বিৰাট বঢ়িয়া আজি সেই ড্ৰিম সম্পূৰ্ণ হৈছে আৰু গভৰ্ণমেণ্টেও বিৰাট বঢ়িয়া এটা পদক্ষেপ ল'লে তাৰ বাবে মই বহুতে সুখী আৰু আশা কৰোঁ বাঁহৰ বটল সকলোৱে এতিয়া ব্যৱহাৰ কৰক আৰু মই বহুত সস্তাত মানে এতিয়া এটা বাঁহৰ বটল নিৰ্মাণ কৰিবলৈ চেষ্টা কৰি আছোঁ 100 টকাৰ তলত মানে এটা বাঁহৰ বটল হওক যাতে সকলোৱে ব্যৱহাৰ কৰিব পাৰে এইটো এটা বহুত যিটো ইয়াক আমি ব্যৱহাৰ কৰি সুন্দৰ বাঁহৰ বটল এই সকলোৱে অকণ ব্যৱহাৰ কৰিবলৈ অকণমান অসুবিধা পাব পাৰে কিয় কাৰণে ইয়াৰ অকণমান মূল্যটো অলপ বেছি বাহিৰততো খুবেই কম ইয়াৰ মূল্য কিন্তু ইয়াত আমাৰ সকলোৱে ব্যৱহাৰ কৰিবলৈ অকণ অসুবিধা হ'ব পাৰে যিহেতু মানে আমাৰ ডিছপ'জেবল প্লাষ্টিক বহুত সস্তাত ওলাই যায় তাৰ লগততো আমি কম্পিটিশ্যন কৰিবলৈ অলপ অসুবিধা হয় জেনেৰেলি আমি চেষ্টা কৰোঁ যিমান কমত আমি ইয়াক উলিয়াই পেলাই আমি ইয়াত বজাৰত উলিয়াব পাৰোঁ তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আপোনাৰ এই যিবিলাক বটল আছে এই বটলসমূহৰ কিমান পানী কিমান ধৰে আৰু মূল্য কিমান এবাৰ যদি পুনৰ আপুনি নিউজ লাইভৰ দৰ্শকক জ্ঞাত কৰে হয় এইটো আপোনাৰ 350 ml 350 ml এইটো বজাৰ মূল্য 350 টকা আৰু আপোনাৰ আছে 750 ml সেইটো আপোনাৰ 440 টকা আৰু এটা আছে আপোনাৰ 1 লিটাৰ সেইটো আপোনাৰ 550 rupees আৰু ইয়াৰে এটা বেলেগ এটা ডিজাইনত আছে সেইটো আপোনাৰ 250 750 ml আৰু 300 rupees 1 লিটাৰ আৰু এটা নতুনকৈ আৰু আমি কেইটামান কৰিবলৈ চেষ্টা কৰি আছোঁ এইটো 100 টকাৰ তলত যাতে সকলো গ্ৰাহকে যাতে ক্ৰয় কৰিব পাৰে আপোনাৰ যথেষ্ট ব্যস্ততা পাইছে হয় একটা সাংঘাতিক ব্যস্ততা আমি ৰাতিপুৱাৰ পৰা ৰাতি 10-11 বজালৈকে নন ষ্টপ কাম কৰা হয় আৰু মাৰ্কেটিঙতো আমি এতিয়া কেইবাজন ল'ৰা আমি ইয়াত এপইণ্ট কৰিবলগীয়া হৈছে বহুত মানে ভাল চাহিদা বিৰাট বঢ়িয়া লাগিছে পূৰ্বতে দেখা গৈছিল বিদেশত চাহিদা আছিল আৰু এতিয়া দেশতো আমি ভাৰতবৰ্ষৰ সকলো জেগাতে আমি কৰি আহি আছিলোঁ আৰু এতিয়াতো সকলো জেগাতে বন্ধ খুব ভাল লাগিব এতিয়া অসমত হওক বা আমাৰ নৰ্থ ইষ্টৰ গোটেইখিনি জেগাতে প্লাষ্টিক বেন যেতিয়া সকলোৱে ব্যৱহাৰ কৰিব খুব ভাল লাগিব আৰু অসমীয়া এটা মানে থলুৱা বস্তু এটা এনেকৈ সকলোৱে ব্যৱহাৰ কৰিলে খুব নিশ্চয় আনন্দিত হ'ম এই যি বাঁহৰ বটলৰ যি পানী কেনেকুৱা কিমান স্বাস্থ্যসন্মত বিৰাট বঢ়িয়া আপোনাৰ হেল্থৰ কাৰণে খুব বঢ়িয়া আপোনাৰ ব্লাড প্ৰেছাৰ হওক চুগাৰ আপোনাৰ এইবিলাক সকলোৰে কাৰণে খুব বঢ়িয়া মই আপোনাক খাই দেখাওঁ বিৰাট সুন্দৰ টেষ্ট হয় ইয়াৰ আপোনাৰ নৰ্মেল পানীতকৈ বহুত ধুনীয়া হৈ যায় এবাৰ টেষ্ট কৰি চাব পাৰে লওক আমি টেষ্ট কৰিম বাৰু কিন্তু কথাটো হ'ল যে এতিয়া যে আপুনি কিমান আৰু এটা কথা আপোনাক সোধোঁ যে যি আপোনাৰ ধৰক বিয়া সবাহত এতিয়া সম্পূৰ্ণৰূপে প্লাষ্টিকৰ যিবিলাক আচলতে পানীৰ গিলাচ ব্যৱহাৰ কৰা হৈছিল এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল এতিয়া আপুনি কিবা ভাবিছে নেকি যে প্লাষ্টিকৰ আমি এইটো কাম কৰি আহি আছোঁ কিছুমান ইভেণ্ট কিছুমানত আমি অলৰেডি ছাপ্লাই কৰিছিলোঁ এইটো আপোনাৰ সাধাৰণ এটা সৰু
গ্লাছ, ইয়াক আমি কাপো ব্যৱহাৰ কৰিব পাৰোঁ, গ্লাছো ব্যৱহাৰ কৰিব পাৰোঁ। এনেকৈ এইটো ওৱান টাইম, আৰু যদি ইচ্ছা কৰে আমি পিছত ইয়াক ব্যৱহাৰ কৰোঁ। বাঁহটো কেতিয়াও নষ্ট নহয় আৰু ই অৰ্গেনিক হয় কমপ্লিটলি। গতিকে সকলোৱে এইটো ব্যৱহাৰ কৰিব পাৰে, কোনো প্ৰব্লেম। দাম এইটো 15 টকাৰ পৰা 20 টকা হয় এনেকুৱা। এই দেখা গৈছে ইয়াত ধৃতিমান বৰাই তেওঁৰ যি আচলতে বাঁহৰ বটল ব্যৱহাৰ কৰিলে কেনেধৰণৰ আচলতে স্বাস্থ্যৰ কাৰণে কি মানৱ স্বাস্থ্যৰ কাৰণে কিমান আচলতে উপকাৰী সেই কথাও জনালে। আৰু ক'ব লাগিব যে এইকেইদিন সাংঘাতিক ব্যস্ততা বৃদ্ধি হৈছে ধৃতিমানৰ, কাৰণ ধৃতিমানৰ যি সপোন আছিল যে এদিন এই বাঁহৰ যিসমূহ বাঁহৰ বটলৰ এদিন চাহিদা বিদেশৰ লগতে আমাৰ দেশতো বৃদ্ধি পাব। আৰু আজিৰ পৰা যি প্লাষ্টিকৰ বটল নিষিদ্ধ হৈ পৰাৰ লগে লগে ধৃতিমানৰ যি উদ্যোগ, সেই উদ্যোগলৈ যথেষ্ট আশাৰ সঞ্চাৰ আহিছে। হয়, হেমন্ত শইকীয়া, ধন্যবাদ জ্ঞাপন কৰিছো।